দোষ মাংস দিবা গণনাত মাতিবি হে দৰ্শক কি খবৰ আপোনালোকৰ আই হোপ আপোনালোক সকলোৰে খবৰ ভাল আৰু বহুত দিনৰ পৰা মই ভিডিঅ' বনাব পৰা নাই যিহেতুকে মোৰ মানে চলি আছিল এক্সাম আৰু গাইজ প্ৰেম আৰু এক্সাম দুইটা প্ৰায় একেই মানে প্ৰেম কেতিয়া কাৰ লগত হৈ যায় কোনেও নাজানে আৰু ছেমিষ্টাৰ এক্সাম কেতিয়া আহি যায় কোনেও নাজানে প্ৰেমৰ কথা সেইকাৰণে কৈছোঁ আজি এখন বিয়া খাবলৈ যাম জীৱনটোত বহুত বিয়া খালোঁ কিন্তু এইখন বিয়া মানে অলপ মানে বেলেগ এটা ফিল দি আছে মানে এইখন বিয়াই এইটো অনুভৱ কৰাইছে যেন সঁচাই আমি ডাঙৰ হৈ গ'লোঁ কাৰণ বহুতৰ লগত পঢ়ি আহি শেষত সেই বহুতৰ মাজত এটাৰ বিয়া লগৰ এটাৰ নহয় দেই লগৰ এজনী তো যি কি নহওক বিয়াটো চবৰে হ'ব কিন্তু এটা মানে বেলেগ এটা অনুভৱ হৈ আছে কিয়নো লগৰে বিয়া যে আমিও মানে পটককৈ কেতিয়া ডাঙৰ হৈ গ'লোঁ ধৰিবই পৰা নাই তো চুলি দাড়ি কাটি একদম পূৰা ফিনিছ তো বিয়া খাবলৈ বুলি তো বলক এতিয়া বিয়াত লগ পাই আছোঁ আপোনালোকক তো ওলাই গ'লোঁ একদম বিয়া খাবলৈ কিন্তু বিয়া খালেই নহ'ব গিফ্টটো ল'ব লাগিব তো কেনেকুৱা লাগিছে কওক আপোনালোকে কমেণ্ট কৰি আৰু এইফালে এইফালে আমাৰ ভাইহঁত অসীম ভাই বিয়া খাবি য়েছ যাবা নেকি বিয়া খাবলৈ নাযাওঁ গিফ্ট দিব লাগে বুলি হয়তো নাযাওঁ গিফ্ট হৈ গ'ল ৰেডি পেকিং চেকিং কৰি আজৰি তো এইটো লওঁ আৰু যাওঁ বল 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 বিয়া খাই হওক বিয়া তো আমি বাৰু গিফ্ট ল'লোঁ কিন্তু লেডিজ সন্থাই লোৱা নাই ন তো লেডিজ সন্থাই লৈ লওক আৰু আহি পাই গ'লোঁ বিয়া সেয়া কইনা তো কইনাৰ যুগ্ম জীৱন শুভ হওক আমাৰ ফালৰ পৰা কইনা বিয়া হ'লে এই মা নেকি আমি নোখোৱাকৈ নাযাওঁ খাই যাওঁ তো আহি পালোঁ মেইন জেগাটো মানে এইটো জেগাই মেইন না এইটো জেগাতে মানে খানা পিনাটো হয় তো এইফালে আমাৰ লগৰ গোটেইকেইজনী বাইদেউ বহি গ'ল তো এইফালে আমিও বহি গ'লোঁ পূৰা যাই দিবা দুইটা ভাজিটো পাই গ'ল আহি আৰু পুৰি আহি আছে আমাৰ দোষ মাংস দুই বাতি পাম না গজব বেজ্জতি নাপাম ন মোৰ পে বেজ্জতি এই হাত ধোৱা প্ৰক্ৰিয়া চলি আছে তলত ইয়াত নেপেলাবি ছাইডত পেলাই এইফালে জেগা আছে তো পূৰা খাবি ন পুৰি পনীৰ ইয়ামি আমি কি হৈছে দাঁতত জণ্ডিছ হৈছে নেকি কাৰ আপি দাঁতত জণ্ডিছ হৈছে গোটেই সময় চাইড লাগিছে কোনো নাখায় দিছে তো খাই বৈ ল'লোঁ বিয়াৰ দিনা ছোৱালী আহিছোঁ তো কইনাক বাই বাইটো দি দিওঁ গৈ থাকোঁ ঘৰত আৰু বাই বাই খালোঁ ধুনীয়াকৈ যাওঁ এতিয়া মোক বিয়া পাতিবি কইনাই নাই নহয় গোটেই বিচাৰি পোৱা নাই গণনাত মাতিবি যাওঁ বাই আৰু এটাই ভাল লাগিছে আমাৰ বাইদেউহঁতে পুৰা ফটো উঠি আছে দে মই তাইক কৈ থৈছোঁ গণনাত মাতিবি এডভান্সত কৈ থৈছোঁ কিবা এটাতো দিম কেম্পাছ হ'লেও তই দিবি নে কিবা কিমান খা তই হেই অলপ কমেই খাবি তই বিয়া খালোঁ আমাৰ মানে টাইমবিলাক পটক গৈ আছে কেনেকৈ ফাষ্ট গৈ আছে দিছেনে আৰু যে অনুভৱে কৰিব পৰা নাই আমাৰ লগৰ চলি যে বিয়া কালি পৰহিলে তই পাতিবি কেঁচুৱাই কান্দিব নেকি তো এনেকৈ চলি থাকিল বিয়া আৰু আমিও বিয়া খাই ঘৰ আহি পালোঁ যিহেতুকে বহুত দিন ধৰি ব্লগ বনোৱা নাছিলোঁ সেইকাৰণে এটা নৰ্মেল ব্লগ বনাই দিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মানে ব্লগটো চাই ভাল পালে আৰু শেষত এটা কথা কওঁ আপোনালোকক মানুহ মাত্ৰেই ভুল হৈ যায় তো কেতিয়াবা আপোনাৰ ভুল হ'ব পাৰে আৰু সেই ভুলটোৰ পৰা আপুনি শিকাটো প্ৰয়োজনীয় মানে সেই ভুলটোত কি কৰিব নালাগিছিল সেইটো আপুনি শিকাটো প্ৰয়োজনীয় আৰু যদি সেইটো শিকিব পাৰে তেনেহ'লে আপোনাৰ কামত দিব তো ভুলৰ পৰা শিকিবলৈ চেষ্টা কৰক তো আজিৰ ভিডিঅ'টো ইমান আছিল আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ মানে জয় হিন্দ জয় অসম বাই বাই শিকিবলৈ নাপাৰিব মই শিকিছোঁ ভুল কৰি আপুনিও শিকা কৰক